আৰু মই মানুহখিনি কৈছোঁ যে কংগ্ৰেছ দলটোৱে দেশখনক স্বাধীন কৰিলে আৰু কংগ্ৰেছ দলে 5 বছৰ মূৰে মূৰে আমাক এটা ইলেকশ্যন দি থৈ গ'ল যাতে কংগ্ৰেছ যদি শাসনত থাকে বেয়া কাম কৰিলে কংগ্ৰেছকো নমাই দিব সেই অধিকাৰটো দিলে আমাৰ কংগ্ৰেছ চৰকাৰে আমাৰ সংবিধানে সেইটো আমাক সুবিধা দিছে আৰু আজি বিটিচিত যিটো অশান্তি হৈছিলে এই বিটিচিত শান্তি আনি দিয়া দলে হৈছে কংগ্ৰেছ দল তৰুণ গগৈ ছাৰ আৰু তৰুণ গগৈ ছাৰ ইচ্ছা কৰা হলে কংগ্ৰেছ চৰকাৰে আকৌ বিটিচি আনিব পাৰিলে কিন্তু ছাৰে কি ক'লে যে এই বড়ো ল'ৰাবিলাকে আন্দোলন কৰিছে সিহঁতকে শাসন কৰিবলৈ দিব লাগে আমাৰ কংগ্ৰেছৰ কোনো দৰকাৰ আমি অলপ ছাৰে ঢিলাই দিলে বড়ো ল'ৰাখিনিকে দিলে যে আমাৰ তেওঁলোকে শাসন কৰক তেওঁলোকৰ যিহেতু এৰিয়াত তেওঁলোকে শাসন কৰক গতিকে বিগত সময়ছোৱাত আপোনালোকে দেখিলে আজি প্ৰায় 22 বছৰ কাল আমাৰ অকংগ্ৰেছী মানুহে শাসন কৰিছে কিন্তু ৰাইজে এবাৰ বিচাৰিছে যে বিটিচিত এবাৰ বিশেষকৈ মোৰ যিটোটা সমষ্টি আমাৰ 9 নৈ চেৰফাং আৰু 5 নৈ চেৰফাঙত মই ঘূৰি পেলাই মই গম পাইছোঁ যে মানুহে কংগ্ৰেছক এবাৰ ভোট দিব আৰু বিশেষকৈ আমাৰ বাগানৰ ভাই ভনীসকলক কৈছোঁ যে যি কংগ্ৰেছ দলে আজি আমাক যিখন শ্ৰমিক আইন আনিলে এই শ্ৰমিক আইনৰ কাৰণে আজি চাহ বাগানখিনি খুব সুন্দৰকৈ চলি আছে পাটৰ দাম কমিছে পাটৰ দাম বাঢ়িছে কিবা কিবি এইবিলাক ব্যৱসায়িক কিছুমান তাত আমাৰ সমস্যা আছে কিন্তু আজি বাগানৰ শ্ৰমিকখিনিৰ অন্তত তেওঁলোকে সময়মতে ৰেচন পোৱা তেওঁলোকে বোনাছ পোৱা তেওঁলোকে পিএফ পোৱা তেওঁলোকে গ্ৰেচুইটি পোৱা তেওঁলোকে পুৱাতি ছুটি পোৱা তেওঁলোকে ঘৰ পোৱা তেওঁলোকে যিটো আমাৰ পেঞ্চন বেনিফিট যিটো ফেমিলি পেঞ্চন তেওঁলোকে পোৱা মেডিকেল বেনিফিট খৰিৰ পইচা ছুটিৰ পইচা গোটেইবিলাক আমাৰ কংগ্ৰেছে আইনখন আমাৰ কৰি থৈ গৈছে আজি আমাৰ সংবিধান প্ৰদত্ত এখন আইন বাগানবোৰ চলিবৰ কাৰণে আমাৰ কংগ্ৰেছ দলে কৰিছে আৰু এটো কাৰণে আমি সকলোৱে দেখিছোঁ যে আজি বাগানবিলাকত এটা শান্তি বিৰাজ কৰিছে কিন্তু তাৰ মাজতো অশান্তি বহুত থাকিব কাৰণ মানুহ মাত্ৰে আপুনি সব কেতিয়াও নাপায় চৰকাৰ আহিব চৰকাৰ যাব সংবিধানত যিটো আমাক সুবিধা দিছে মই নিজে আজি ৰাইজক কৈছোঁ যে এইবাৰ আপোনালোকে কংগ্ৰেছক ভোট দিয়ক আৰু পৰিৱৰ্তন আপোনালোকে আনক আকৌ যদি বেয়া পায় কংগ্ৰেছক নমাই দিব 5 বছৰ পাছত আৰু গৌৰৱ গগৈ আমাৰ এগৰাকী অতি ভাল এজন যুৱক তৰুণ গগৈ ছাৰৰ ল'ৰা নিকা ব্যক্তি এগৰাকী আজি আমাৰ মাজলৈ আহিছে যি নেকি আজি সংসদত তেওঁ কপাই ৰাখিছে গতিকে আমি সকলোৱে অসমবাসীয়ে সকলোৱে মিলি গৌৰৱ গগৈ ডাঙৰীয়াৰ এবাৰ হাত মজবুত কৰি আমি কংগ্ৰেছ দলক তেখেতৰ নেতৃত্বত এখন গভৰ্ণমেণ্ট বনাবলৈ আমি দিয়াটো মই ভাবোঁ এইটো এটা ভাল হ'ব কিয়নো আমি চাওঁ একজন নৱপ্ৰজন্মৰ তেখেত আজি আহিছে ওলাই আহিছে গতিকে কেনেকুৱা ধৰণৰ শাসন তেওঁ দিয়ে গতিকে মই আশা ৰাখিছোঁ এবাৰ ৰাইজক মই আহ্বান জনাইছোঁ যে গৌৰৱ গগৈ হাত শক্তিশালী কৰিবৰ কাৰণে আপোনালোকে এইবাৰ কংগ্ৰেছত ভোট দিয়ক আৰু বিটিচিটো আপোনালোকে কংগ্ৰেছ দলক জয়যুক্ত কৰক এইটোৱে মই ৰাইজৰ প্ৰতি মই আহ্বান জনাইছোঁ আৰু আজি আহি মই খুব মোৰ ভাল লাগিছে ইয়ালৈ আহি মই এনেকুৱা এটা পৰিৱেশ পাম বুলি মই ভবা নাই যে মানুহখিনি এতিয়াও মানুহে কংগ্ৰেছৰ প্ৰতি ভোট দিবৰ কাৰণে মানুহ ৰেডি হৈ আছে এটা আমাৰ ঝুমুৰাত গায় নহয় জিন্দাবাদ ৰাহুল গান্ধী জিন্দাবাদ 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 গৌৰৱ গগৈ জিন্দাবাদ 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 গৌৰৱ গগৈ জিন্দাবাদ মেডিকেল এই সব একটা আইন কে আনলো কংগ্ৰেছক কেলে ভোট দিব কংগ্ৰেছ টনিকে জহৰ ভালে আছে পুৰণজি আগত যিটো হৈ গ'ল এইটো কেতিয়াও নাই ভুলিব এতিয়া আমি আহিছোঁ কংগ্ৰেছৰ কাৰণে বিচাৰি আহিছোঁ আজি বিকিয়াৰত কিমান গণ্ডগোল হৈছে সংঘকে চিনি কি নাই এতিয়া বহি আছে আসাম মজদুৰ সংঘ কোনে আনিল এইটো কংগ্ৰেছে আনি দিয়া বস্তু ট্ৰেড ইউনিয়ন কৰি INTUC ইণ্ডিয়ান নেশ্যনেল ট্ৰেড কংগ্ৰেছ লং লিভ কংগ্ৰেছ জিন্দাবাদ জিন্দাবাদ ৰাহুল গান্ধী জিন্দাবাদ जिंदाबाद गान আছে আড়াই খিলি তোড়কে দেড় খিলি ছোড়কে পাতা তুলব লাগে হ্যাঁ না এটা গান গায় জিন্দাবাদ 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 গতিকে এইবাৰ একটা কথা মনত ৰাখিবা যে যিটো দলে দেশ স্বাধীন কৰিলে আৰু শ্ৰমিক আইন আনিলে
মানে সবতকৈ ডাঙৰ কথা হৈছে আমি কংগ্ৰেছ দলৰ মানুহ আৰু কংগ্ৰেছ দলটো কি আমি জানিব লাগিব